নমস্কাৰ গাইজ, মই ৰূপেশ স্বাগতম জনাইছোঁ আপোনালোকৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো গাইজ, আজি ভিডিঅ'ৰ কাৰণে বিগ ডিছক্লেইমাৰ হয় ভিডিঅ'টোত যে এই ভিডিঅ'টো যোনটো আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। কোনো পধ্যেই ক'তো ট্ৰাই নকৰিব, ঘৰত হওক বাহিৰত হওক ক'তো ট্ৰাই নকৰিব, কাৰণ এইটো বহুত ডেঞ্জাৰাছ হ'ব পাৰে আপোনালোকৰ বাবে। তো ভিডিঅ'টো কিহৰ ওপৰত, আপোনালোকে ডেঞ্জাৰাছ বুলিতো ক'লোঁ, কিহৰ ওপৰত ভিডিঅ'? তো ভিডিঅ'টো হ'ল আজি মিঠাতেল বুলি ক'লে কি বুলি ভাবে আপোনালোকে? খোৱাটো নে? তো মিঠাতেল আমি আজি কি কৰিম, বইল কৰিম। তো বইল কৰাৰ কাৰণে আমি এটা ছেটআপ ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। এইটো চাই লওক এবাৰ ধুনীয়াকৈ। এইটো হ'ল আমাৰ কেৰাহীটো, ইয়াতে মিঠাতেল বইল কৰিম। বইল কৰি কি কৰিম, ইয়াত আছে আমাৰ, ইয়াতে বইল কৰি ল'ম ধুনীয়াকৈ। ইয়াতে ছেটআপটো ধুনীয়াকৈ বনাই লৈছোঁ আমি। ইয়াতে তলত জুই থাকিব, এইটো বইল হ'ব। বইল হৈ থকা অৱস্থাত এইটো কি হ'ব, ইয়াত আমি পানী দি আছোঁ। এবাৰ চাই লওক, ইয়াতে পানী আছে, চাওক দেখিছে, ইয়াত পানী আছে। কি কৰিম, পানীটো ডাইৰেক্ট যেতিয়া বইল হৈ থাকিব ন, তেতিয়া আমি পানীটো ইয়াত পেলাই দিম ডাইৰেক্ট। এডাল মোৰ ৰছী আছে, আগত আমি যোনটো মেগনেছিয়াম ভিডিঅ'ত ইউজ কৰিছিলোঁ এনেকৈ কৰি, দেখিছে এইটো ছেটআপ, পুৰণা ছেটআপটোৱে হয়। তাকে আজি আমি কৰিব চেষ্টা কৰিম পূৰা বইল মিঠাতেলৰ ওপৰত পানী দিলে কেনেকুৱা হয় আপোনালোকে জানে। এনে তৰকাৰী বনাওঁতে যদি মিঠাতেলত যদি পানী থাকে কেনেকুৱা হয় জানে। পানীখিনি চিটিকি গাত পৰে, তো বহুত হেৰি হয়, ডেঞ্জাৰাছ হয়। সেইকাৰণে কৈছোঁ আপোনালোকে ক'তো ট্ৰাই নকৰিব। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, এয়া হ'ল আমাৰ মিঠাতেল আহি গ'ল, খোৱা মিঠাতেল, যোনটো আমি ৰন্ধন প্ৰক্ৰিয়াত যোনটো ইউজ কৰোঁ সেইটো মিঠাতেল। আৰু আমাৰ ইয়াতে জুই জ্বলি আছে অলৰেডি। আমাৰ হেৰিটো গৰম হৈ গ'ল, এইটো চাওক পূৰা গৰম হৈ গৈছে, গৰম হৈ গ'ল। আপোনালোকে এবাৰ ওচৰত আহক। এতিয়া মই ডাইৰেক্ট কি কৰোঁ, এইটো চিল পেক বটল হয়, চাওক মই জাষ্ট খুলি আছোঁ, চাওক জাষ্ট খুলিছোঁ, পূৰা ফুল হৈ আছে। তো মই ডাইৰেক্ট ইয়াতে দি দিছোঁ, ঠিক আছে। পূৰা ডাইৰেক্ট গোটেইখিনি জুই উঠি আছে পূৰা। গাইজ ধোঁৱা লাগিছে, গোটেইখিনি যিমান আছে ভালকৈ দি দিছোঁ। আৰু আমি ইয়াতে অকণমান গৰম হ'ব চাওঁ, অকণমান টাইম গৰম হওক। গৰম হোৱাৰ পিছত চিধা আমি পানী ঢালিম ইয়াতে। তো গাইজ, আমাৰ বৰ্তমান তেলটো গৰম হৈ গৈছে। আপুনি এবাৰ চাই লওক। মই এবাৰ আপোনালোকে এনেকৈ গম নাপাব, মই এবাৰ পাত এটা দি দেখাই দিছোঁ। দেখিছে গাইজ, দেখিছে গাইজ, এইটো তেলটো মানে গৰম হৈ গৈছে। এতিয়া আমি আৰু 1 মিনিটমান ৱেইট কৰি হ'লে ডাইৰেক্ট পানী দিম, ঠিক আছে। পানী দিয়াৰ আগতে অকণমান গৰম হোৱাৰ লগে লগে কৈছোঁ গাইজ, সঁচাকৈ কৈছোঁ, বহুত ডেঞ্জাৰাছ হ'ব পাৰে ভিডিঅ'টো। আপোনালোকে অনুগ্ৰহ কৰি ক'তো ট্ৰাই নকৰিব, ট্ৰাইটো ভুলতো নকৰিব, কাৰণ এইটো ডেঞ্জাৰাছ হ'ব পাৰে। চিটিকি আপোনাৰ গায়ে চায়ে পৰিব পাৰে। আমিতো ছেফটিৰ ছেফটিৰ মাজতে ৰাখি পেলাই কৰিম। আমি যিহেতু আমি দূৰৰ পৰা কৰিম ন, মোৰ ডিষ্টেঞ্চটো বহুত, মিনিমাম 1-1.5 ফিটৰ ডিষ্টেঞ্চ আছে ইয়াতে। তো আমাৰ কোনো প্ৰব্লেম নহয়, ইমান দূৰ নাযায়। আমাৰ কেমেৰামেনো দূৰত আছে, আমাৰ টিম মেম্বাৰ দূৰত আছে। তো গাইজ, বেছি দেৰি নকৰোঁ, ঠিক আছে। তো আপোনালোকে অকণমান দূৰত যাওক, আপোনালোকে ছেফ থাকক, ময়ো ছেফলি পিছফালে আহি গৈছোঁ। তো গাইজ, মই পানী ঢালি আছোঁ। ইন 1, 2, 3, go! Guys! 3, go! Guys! Go! Guys! Guys! কি হ'ল দেখিলে? এতিয়া কি ডেঞ্জাৰ এটা জুই, সেইকাৰণে আপোনালোকক কৈ আছিলোঁ, ডিছক্লেইমাৰ দি আছিলোঁ আপোনালোকক সেইকাৰণে ডিছক্লেইমাৰ দি আছিলোঁ, কোনো ট্ৰাই নকৰিব। চাওক এবাৰ এই তলৰ তেলখিনি চাওক, দেখিছে? মই আৰু অলপ তেল আছে, মই আকৌ এবাৰ দিয়াৰ চেষ্টা কৰিছোঁ। পানী আৰু অলপ আছে, চৰি। তো মই দি পেলাই আকৌ পলাম। 1, 2, 3, দেখিছে?
ডেঞ্জাৰাছ বুলি যে কৈছিলোঁ এইকাৰণে দেখিছে গাইজ চাওক এবাৰ আপোনালোকে ইয়াৰ হেৰিটো চাওক তেলখিনি চাওক পানী দিয়াৰ লগে লগে পূৰা মানে কি ক'ব আৰু কি ভয়ানক এটা জুই এটা দেখিছে কি ভয়ানক এটা জুই চাৰিওফালে বিয়পি গৈছে ওপৰফালে উঠি গৈছে পূৰা সেইকাৰণে যে কৈছিলোঁ যে ওচৰত থাকিব নালাগে মই ইয়াৰ পৰা হাততে এটুক থাকি পৰিলে হেৰি হৈ আছে দেখিছে গাইজ সেইকাৰণে কৈছিলোঁ আমাৰ ইয়াৰ পৰা দূৰত থাকিব ক'তো ট্ৰাই নকৰিব ক'তো দেখিছে এইটো যদি এতিয়া ওচৰত যদি মানুহজনৰ থাকিলে হয় আমাৰ ওচৰে পাজৰে মানুহ নাই খালী জেগা হয় তো সেইকাৰণে কোনো প্ৰব্লেম হোৱা নাই আমাৰ টিম মেম্বাৰ দূৰত আছে আমি ধুনীয়াকৈ কৰিছোঁ দেখিছে গাইজ যদি ইয়াতে যদি ওচৰত কোনো মানুহ থাকিলে হয় বহুত প্ৰব্লেম হ'ল হয় গাইজ সেইকাৰণে কৈছোঁ গাইজ ক'তো ট্ৰাই নকৰিব বিগ ডিছক্লেইমাৰ ঠিক আছে গাইজ তো এবাৰ আপোনালোকে এবাৰ ওপৰৰ পৰা এবাৰ ধুনীয়াকৈ চাই লওক বস্তুটো কেনেকুৱা ডেঞ্জাৰাছ হ'ব পাৰে দেখিছে এডাল আমাৰ ৰছীডাল যোনডাল ধৰিছিলোঁ এডালটো ছিঙি গ'ল বাৰু আৰু এইটো আমাৰ মুখটো গৰম হৈ গৈছে অকণমান গৰম হৈ গৈছে ইমান গৰম হোৱা নাই তো দেখিলে গাইজ কি হ'ল আমি তেলত পানী দিয়াৰ ফলত তো গাইজ এইটোৱে আছিল আজিৰ আমাৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পালে এইটো ভিডিঅ' চিৰি আপোনালোকৰ ৰোমাঞ্চকৰ কাৰণে কৰা হয় আপোনালোকৰ মনোৰঞ্জনৰ বাবে কৰা হয় আপোনালোকে ক'তো ট্ৰাইটো নকৰিব বাৰে বাৰে কৈ আছোঁ গাইজ বহুত ডেঞ্জাৰাছ হয় তো গাইজ আজিৰ কাৰণে ইমানখিনিয়ে এনেকুৱা যদি আৰু ভিডিঅ' চাই থাকিব খোজে তলৰ কমেণ্ট বক্সত জনাই পেলাই আমাক আপোনালোকৰ আইডিয়াবিলাক কওক কেনেকুৱা এক্সপ্লেইন কৰিব লাগে কেনেকুৱা কি কৰিব লাগে আমি নিশ্চয়কৈ কৰিম তো গাইজ তেতিয়ালৈ বেলেগ একো নকওঁ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব নিশ্চয়কৈ আৰু যদি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰি দিব গাইজ চাওক এবাৰ চাওক উতলি আছে দেখিছে এতিয়া পানী দিয়াৰ লগে পানীখিনি কেনেকৈ উতলি আছে দেখিছে গাইজ মোৰ অকণমান পানী আৰু আছে এবাৰ দিব চেষ্টা কৰিম এবাৰ লাহেকৈ দিব চেষ্টা কৰিম নাই এতিয়া কাম নাই গাইজ ট্ৰাই কৰিলোঁ দিব এবাৰ তো গাইজ এইটোৱে আছিল আজি আমাৰ ভিডিঅ'টো তো ভাল পালে লাইক কৰি দিব কমেণ্ট কৰিব কমেণ্ট এনেকৈ নহয় ফ'ল' কৰিব লিখি কৰিব তো আৰু চাই থাকিম আমাৰ ভিডিঅ'টো তেতিয়াহ'লে বাই বাই জয় অসম